গাইজ ওয়েলকাম টু মাই চেনেল। এটা নতুন দিনৰ শুভকামনা। আশা কৰোঁ আপোনালোকৰ দিনটো যাতে ভালে ভালে যাব। আৰু এতিয়া আজি বহুত দিনৰ মূৰত মানে এসপ্তাহমান হ'ল আৰু কঠীয়াখিনি অলপ ডাঙৰ হ'ল, গতিকে অলপমান উঠাব লাগে তেনেকৈ। হা কি অ' বা ইয়াক লৈ ঘূৰি আছা নেকি? মিয়া ডাঙৰে হ'ল, ভাবি উৰি যাব আকৌ। গতিকে তেনেকৈ পথাৰলৈ যাওঁ, অলপ কঠীয়া চঠীয়া উঠাম গাইছ, আপোনালোকক দেখুৱাম আৰু চাই থাকিব গাইছ একেলগে। আশা কৰোঁ ছাপোৰ্ট কৰিব। পথাৰলৈ আহিছোঁ, আপোনালোকে দেখিছেনে পথাৰৰ দৃশ্য, কি ধুনীয়া দৃশ্য, বহুত ভাল লাগে পথাৰত আহি। আৰু মোৰ লগত আছে মান্থু দা, সিও তাৰ খেতিলৈ বৰ্তমান আহিছোঁ, তাৰপিছত আমাৰ ফালে যাম তেনেকৈ। পথাৰৰ সৰু সৰু আলি হয়নে নহয়? পথাৰৰ সৰু সৰু আলিত ধুনীয়াকৈ খোজকাঢ়ি যাই থাক আৰু ধুনীয়াকৈ। আমাৰ এতিয়া আলি কাটিব লাগিব, আলি কোদাল কৰিব লাগিব, বহুত কাম আছে আৰু গাইজ। দেখিছেনে কঠীয়াখিনি কি ধুনীয়া কঠীয়া ডাঙৰ হ'ল। এতিয়া মান্থুদাহঁতে হেৰি কৰিব, খাজিব, মানে কঠীয়াখিনি খাজিলে উৎপাদনটো ভাল হয় বোলে, তেনেকৈ কৰিব আৰু সেইটো কাৰণে মান্থুদাৰ লগত অলপ সহায় কৰি দিওঁ। অ'কে ছাৰ, হ'ব দিয়ক। ধুনীয়াকৈ অলপ সহায় কৰি দিওঁ, তাৰপিছত তেনেকৈ মিলিজুলি খেতি বাতি কৰিলে মানে সুবিধা হয় আৰু মিলিজুলি চৰকাৰ কৰিলে মানে সুবিধা হয়, হয় নহয়? সেনেকুৱা কথা। গতিকে আৰু ৰাইজক কৈ দিয়কচোন মিলিজুলি কৰিব বুলি। অ'কে মিলিজুলি কৰিব ৰাইজ বঢ়িয়াকৈ। মই নোচোৱা বহুত দিন হ'ল, পাহৰ নহয় নাজানো আৰু। গাইজ আপোনালোকেও খেতিত নামক, যদি নামা নাই আৰু নামিবই লাগিব দিয়াচোন। গাইজ এতিয়া কঠীয়া উঠোৱা হ'ল, বহুত ভাল লাগিল। দেখিছেনে অৱস্থা কি ধুনীয়া হৈ গ'ল। গতিকে এনেকৈ খেতি বাতিত লাগি থাকিব লাগে, হয় নহয়? এনেকৈ আৰু খেতি বাতিত লাগি থাকিম আৰু গাইজ বঢ়িয়া।